অলৰেডি গাহৰি মাংস মানুহ চক ইমান সোপা Hi guys, my new channel. আপোনালোকক মোৰ চেনেললৈ স্বাগতম সকলোকে। আগৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পালে বুলি মই আশা কৰিছোঁ। আজি এনেই আমি মানে পিকনিক খাবলৈ যাম। চাই থাকক আমি ক'ত পিকনিক খাবলৈ যাম কি কৰোঁ। Can anybody out there hear me? Hear me? 'Cause I just wanna say এদি ওলাই আহিলোঁ বস্তু চস্তু লৈ চচমা শীতল পালেহি আমি দিচাংমুখলৈ গৈ আছোঁ ইয়াৰ চকিয়াং থকা মই বেক কেমেৰা কৰিব নাজানো নহয় আকৌ মোবাইলটো সেইটোৱে মেইন প্ৰব্লেম খানা বনাবলৈ অলৰেডি এবাৰ খান্দি খুলিছে ভিডিঅ' মাই ব্লগ আমাৰ চাহ অলৰেডি উতলি গ'ল বিমানে অৱস্থা বেয়া আমাৰ প্ৰীতি বাই চাহ বনাইছে আৰু এখেত প্ৰিয়ংকা বাই চাহ বনাইছে কিমান কষ্ট চাহ বনাইছে চাহ 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 খাব চাহ চাহ প্ৰীতি বাই চাহ ইমান বেয়া দিন আহি গ'ল আমাৰ হেতাই দি চাহ খাবলগীয়া হৈছে ফুৰিবলৈ অলৰেডি বনাই আছে আমাৰ মোহন দাই গাহৰি পুৰিবলৈ পুৰা নিমখ চিমখ আনি আছে ইমানে ধুৱাইছে এই আমাৰ গাহৰি মাংস পুৰিবলৈ লৈছে মোহন দাই অলৰেডি এইবোৰ ঠিক কৰি লৈছে তেওঁ চাহ ভাত খাব নাই খাব এইফালে কৈ দিয়ক এনেকৈ দি দিয়ক মই নাখাওঁ মই আমাৰ অলৰেডি গাহৰি মাংস পুৰা হৈ গ'ল এতিয়া আমি ফুৰিবলৈ গৈ আছোঁ পোৱালীকো লৈ লৈছোঁ দুটা বেছি বাহঁতৰ পোৱালী ইহঁতেও আহি আছে অলৰেডি এইখিনি মানে গ'ল আমি এতিয়া যাই আছোঁ চব ইমানেই ধুনীয়া বালিয়া ঠাই ইয়াত সৰু ল'ৰা ছোৱালীবোৰে বেডমিণ্টনো খেলি আছে বেট বল লৈ আহিছে চবেই লৈ আহিছে মানে খেলিবলৈ ইয়াত আমি আৰু ডাঙৰ হ'লো এতিয়া বালি আমি দদৌ এজনক লগ পালোঁ আমাক নাতিনি কৈছে দৌ আমাৰ লগত আছে দদৌ আমাৰ দদৌ আইচক্ৰীম সকলোকেইজনী আইচক্ৰীম খাই আছে এতিয়া আমি সেইখিনি গেঙৰ ওচৰলৈ আহি আছোঁ আমাৰ গেংখিনি ওচৰলৈ নহ'লে ভাবিব এইকেইজন কাম চাম নাপায় ঘূৰি ফুৰিছে সিহঁতৰতো বেয়া লাগিব ন এতিয়া দি আছিলে আমাৰ ৰান্ধনি সঁচাই আজি খাই ভাল লাগিব
অ' মাই গড আমাৰ অকণমান দেৰি নাচিছে নাচি দিয়া সেইদিনা সিবাৰ আহোঁতে যোৱা বছৰ আমি ইয়াত আমি এই গছজোপা তলত খাইছিলোঁ এইবাৰ বেলেগে লৈ ল'লে এইবোৰ চালাড বনাই আছিলে ইয়াৰ ৰাখিবাৰ লগত খাবলৈ কেনেকুৱা লাগিছে খাবলৈ মজা লাগিছে খাবলৈ কেনেকুৱা লাগিছে ৰাখিবা মজা এয়া আলহী ছোৱালী লাজ নকৰিব দেই খাই দিব আৰু ৰাখিবা লাজ নকৰিব এওঁলোকক দি লৈছোঁ তাৰপিছত আমি এইখিনিয়ে খাম খাবলৈ লৈছোঁ আমাৰ চবে খাই বৈ হ'ল আমি যাবলৈ ওলাইছোঁ বাহঁতে চাই আছে কাৰণে মোৰ লাষ্ট টিকেটে হাঁহি উঠি গৈছেগৈ চবে ওলাইছে আৰু টাটা বাই বাই দলঙত মানুহ চব ইমান সোপা অ' মাই গড মোৰ এতিয়া পাৰ হ'বলৈকে ভয় লাগে আজি ইমান মানুহ 1 তাৰিখে 1 জানুৱাৰী দিনা ফাইনেলি আহি গ'লোঁ দলং পাৰ হৈ আহি গ'লোঁ আৰু ইমানে ভয় লাগিছিলে মোৰ বেলেগ ভয় লাগিছিলে দেই এতিয়ালৈকে এইডোখৰ অপেনিং নাই কৰা 1 জানুৱাৰী দিনা অপেনিং কৰিব এইবোৰ শেষ কৰি থৈ দিছে থাকিব পাৰে যদি ইয়াত চাব পাৰিব থাকিব পাৰিব মানে ইয়াত মানে এতিয়ালৈকে অপেনিং নাই কৰা যে আমাক সোমাবলৈ নিদিয়ে ফেষ্টিভেলত আহি যাব এখন আমাৰ গাড়ীখন বহুত ধুনীয়া লাগিব ৰাতি মানে এতিয়া ভালকৈ মই আপোনালোকক দেখাব নোৱাৰিছোঁ এখন গেটখন তোমাক সোমাবলৈ দিয়াটো ভাল লাগিলে তেতিয়া নিদিয়া কি কৰিম এটা টাটা বাই বাই চব ইমানে ধূলি কলৈ পৰিছে এতিয়া আমি চব টাটা বাই বাই ফাইনেলি আহি পালোঁ ইমানে আছে